কৰিলে কি হয় গম পোৱা নে তুমি? रोज কৰিলে গম পাইছো, रोज কৰিলে অলপ আৰু ফলোৱাৰ বাঢ়ে। তোমাৰ নিজৰে পপুলাৰটো বাঢ়ি যায়। গম পাইছো। নমস্কাৰ বন্ধুহঁত, মই সাহিল পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ মাজত আপোনাক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেললৈ। তো আজি আকৌ এটা নতুন প্ৰেংক কল আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই প্ৰেংক কল কৰিব চেষ্টা কৰিম আমাৰ অসমৰ এজন অতি জনপ্ৰিয় ৰোষ্টাৰ বিকাশ আমিনলৈ আমি প্ৰেংক কল কৰাৰ চেষ্টা কৰিম। তো চাওঁ বাৰু ভিডিঅ'টো কেনেকুৱা ক'ব নোৱাৰোঁ এতিয়াতে। তো আমি প্ৰেংক কলটো কৰি চাম আৰু তো তেওঁক কিবা আৰু কিছু অলপ ক'বলৈ চেষ্টা কৰিম। তেওঁ তাৰমানে ৰিচেণ্টলি এটা ভিডিঅ' আপলোড দিছে। তো তেওঁ টিকটক ভিডিঅ' কিছুমান ৰোষ্ট কৰিছে। তো মই তেওঁক ফোন কৰি কিনে ক'ম যে মই টিকটক ভিডিঅ' বনাইছিলোঁ, মই মানে ল'ৰা ছোৱালী হৈ কিনে ছোৱালী সাজি কিনে টিকটকত ভিডিঅ' বনাইছিলোঁ, তুমি তাত ৰোষ্ট কৰিব লগা কোন তাতে? তুমি তাতে মোক ৰোষ্ট কিয় কৰিলে এনেকুৱা টাইপৰ কিবা কুৱেশ্যন কৰিম আৰু। তো ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব, নিশ্চয় চাই থাকোঁ শেষলৈ। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চাও জয় আই অসম। কলটো এতিয়া লগাও, কি হয় বাৰু চাওঁ। লাগিছে ৰ'ব। হেল্ল'। বিকাশ আমিন। দাদা মই মৰিগাঁৱৰ পৰা কৈ আছোঁ। মই আপোনাৰ ভিডিঅ' সদায় চাওঁ দেই, বৰ ভাল লাগে, আপুনি ভাল ৰোষ্ট কৰে কিন্তু। একচুৱেলি আপোনালোকৰ দৰে ৰোষ্টাৰ তাৰমানে নহয়, খুব প্ৰয়োজন আৰু এই বৰ্তমান সময়ত। আপোনাৰ ঘৰ ক'ত দাদা? কামৰূপ ডিষ্ট্ৰিক্ট নেকি? আপুনি এনে কি কৰিছে, ষ্টুডেণ্ট নে? তো বাকী আপুনি ৰিচেণ্টলি এটা ভিডিঅ' আপলোড দিছিলে, টিকটক ভিডিঅ' কিবা ৰোষ্ট কৰিছিল। ভিডিঅ'টো চালোঁ মই, ভাল লাগিল আৰু। তাতে তাৰমানে কি হ'ল, মই আপোনাক তাৰমানে অলপ কথাত বেয়া পালোঁ আৰু। কি কথাত মানে, তাতে আপুনি টিকটক ভিডিঅ'টো ৰোষ্ট কৰিছিল, তাতে তাৰমানে ল'ৰাই তাৰমানে আপোনাৰ টিকটক ভিডিঅ' মানে ছোৱালী হৈ কিনে টিকটক ভিডিঅ' কৰাত আপুনি তাৰমানে ৰোষ্ট কৰিছিল, হয়নে তাত? এই তাৰপিছত কি হ'ল, সেই ল'ৰাজন তাৰমানে মইয়ে। কোনটো ভিডিঅ' মানে এই ছোৱালী এজনী যে আপোনাৰ পানীত যে পৰি গৈছিল ডেন্স কৰোঁতে, বিহু নাচোতে ভাইৰেল হৈছিল যে কিছুদিন আগত। সেইটো ভিডিঅ'ৰ লগতে যে আপুনি এটা তাৰমানে আপুনি যে নিজে কৈছিল বুকুত দুটা ফুল লগাই কি মানে এইবিলাক, আপুনি যে কৈছিল আৰু। এইটো মই। আপুনি এনেকৈ ক'ব নালাগিছিল নে? আপোনালোকে ৰোষ্ট কৰে, আমি ৰোষ্টক সন্মান কৰোঁ বাবে আমি নকৰোঁ, কিন্তু আপোনালোকে বেয়া লাগে না আমাৰ। নহয়, এইটো বেয়া লাগে না, আমাৰ বেয়া লাগে না, কওকচোন। তেতিয়াহ'লে আমি ধৰক আপোনালোকেও ইউটিউবত মানুহক এণ্টাৰটেইনমেণ্ট দিবলৈ পাই ভিডিঅ' বনাই থাকে। এতিয়া ধৰক আমিও টিকটকত আৰু যিখিনি পাৰোঁ এণ্টাৰটেইনমেণ্ট দিবৰ কাৰণে আমাৰ ফলোৱাৰ্ছখিনিক, ফেনখিনিক আমি ভিডিঅ' দিবৰ চেষ্টা কৰোঁ। আপোনালোকৰো মটিভটো একে, আমাৰো মটিভটো একে, হয়নে কওকচোন আপুনি? মই কিবা বেয়া কথা কৈছোঁ নেকি? তেতিয়াহ'লে সেই আৰু বেয়া লাগে আৰু ধৰক এতিয়া ৰোষ্টাৰ আমাক বৰ্তমান সময়ত ৰোষ্টাৰৰ খুব প্ৰয়োজন আমাৰ, কাৰণ বহুতো ধৰণৰ কিছুমান ফকতীয়া বস্তু ওলাইছে আমাৰ ভাৰতত তথা অসমততো বিশেষকৈ বেছি দৰকাৰ আৰু। তো আপোনালোকক ছাপোৰ্ট কৰোঁ, আমি ছাপোৰ্ট কৰোঁ, সকলোৱে ছাপোৰ্ট কৰে, আপোনালোকে ভাল কণ্টেণ্টৰ ভিডিঅ' বনাই থাকে, কিন্তু এইবিলাক কৰি অলপমান বেয়া লাগে, অলপমান পাৰ্চনেলি মানে হাৰ্ট পাওঁ আমি মানে অলপ। অন্তৰত সঁচা কথা। ফলোৱাৰ্ছ আৰু বেছি নাই, আপোনাৰ কি কয়, আছে আৰু এনে অলপ। ৰোষ্ট কৰিলে গম পাইছোঁ, ৰোষ্ট কৰিলে অলপ আৰু ফলোৱাৰ বাঢ়ে। গম পাইছোঁ সেইটো গম পাইছোঁ। তথাপিও বেয়া পোৱা নাই আৰু মোৰ ৰোষ্ট কৰে আপোনাক। কিন্তু ধৰক এতিয়া আপোনাৰ ৰোষ্ট মই চাইছোঁ, আপোনাৰ ৰোষ্ট মই আগৰ পৰা ফ'ল' কৰোঁ, কিন্তু আপোনাৰ ৰোষ্ট মানে কাকো বেছিকৈ পাৰ্চনেলি আপুনি ইমান নাযায়, কিন্তু আৰু কিছুমান ৰোষ্টাৰ আছে, মই নামটো মেনশ্যন নকৰোঁ বাৰু, কিছুমান আৰু পাৰ্চনেলি গুচি যায় কিছুমান কথাত, গম পায়নে? কিন্তু তেতিয়া আৰু বেছি হাৰ্ট পায়। এতিয়া ধৰক মোক অকল আপুনি নাই, প্ৰব্লেম মানে বিশেষ প্ৰব্লেম মানে একো নাই আৰু। তথাপিও নম্বৰটো পালোঁ আৰু মই যোগাৰ কৰিলোঁ, মই বোলো আপোনাৰ লগত কথা পাতোঁ আৰু।
ঠিকে আছে দিয়া। আপুনি কি কৰি আছে এতিয়া? এনেই আছো ঘৰতে, বৰষুণ দি আছে। বৰষুণ দি আছে নেকি? অ', আপুনি বেয়া পালে নেকি কথাখিনি কয়? নাই নাই, কি বেয়া পাম আৰু। নহয় তাৰমানে মই আপোনাক মোৰ ভাল কাৰণে ভালে লাগিল। নহয় এতিয়া ধৰক আপোনালোকক এনেকুৱা কোনোবা ক'লেও আপোনালোকক ধৰক এতিয়া আপোনালোকৰ যে কিবা ভুল নহয় কিবা কথা নাই নহয়, মানুহ মাত্ৰে ভুল ভুলটো হয়, ভুল হয় মানুহ মাত্ৰে ভুল হয়, কিন্তু মানুহ মাত্ৰে ভুল হোৱা বুলি যে মানুহে কিবা ভুল হ'ল বুলি মানুহজনক যে আমি বেয়াকৈ ব্যৱহাৰ কৰিম এইটো বেয়া কথা না। তো ভুলখিনি আমি দেখাই দিব লাগিব না, তেওঁক আমি ভালকৈ ক'ব লাগিব, সেই কথা মোৰ মতে। মেইল কৰিছিলা নেকি তুমি মোৰ তাত? নাই নাই মেইল কৰা নাই মই। নাই নেকি? ঠিকে আছে। তো বাকী আৰু ভিডিঅ' কোনদিনা মানে আহিব? ভিডিঅ'টো এইকেইদিন ডেইলি দি আছো নে? তোমাৰ ঘৰ ক'ত বুলি ক'লা? মোৰ ঘৰ মৰিগাঁও। মৰিগাঁও নেকি? অঁ ঠিক আছে দিয়া, ভিডিঅ' বনাই যোৱা। বাকী মৰিগাঁৱৰ ফালে আনে নাই? নাই যোৱা নাযায়। যোৱা নাযায় নেকি? অ', অঁ আপোনাৰ ঘৰ ক'ত পৰিলে? কামৰূপ ডিষ্ট্ৰিক্ট ন? অ', তো শুভেচ্ছা থাকিল আৰু ভাল ভাল ৰোষ্ট ভিডিঅ' বনাই যাই থাকা। ঠিক আছে। ৰ'ষ্টিঙৰ বহুত মানে দৰকাৰ আছে আৰু প্ৰয়োজন আছে আমাৰ অসমত বিশেষকৈ। অ', অঁ তো ঠিক আছে দিয়া। ঐ হেল্ল' বিকেশ দা, অ', বেয়া নাপাবা, মই নলবাৰীৰ পৰা কৈ আছোঁ, নলবাৰী প্ৰেংক চেনেলৰ পৰা চাইলে কৈ আছোঁ হা। এইটো এটা প্ৰেংক কল আছিল। হেল্ল'। সেই জয়জু কৰাৰ পিছত আৰু এনেকৈ ধুনীয়াও কথা পাতি আছে। তুমি সঁচা বুলি ভাবিছিলা নে কোৱা? সঁচা বুলি ভাবিছো, মানে এনেকুৱা ফোন আহি থাকে না, এইকেইদিন বহুত আহি আছে। অঁ সেইকাৰণে মই সঁচা বুলি ভাবিলো। তাৰমানে তোমাৰ নাম্বাৰটো মই কিছুদিন আগত এজনৰ পৰা কালেক্ট কৰিলোঁ আৰু তোমালোক চিনাকি হ'ম বুলি, কিন্তু মই তোমাক মানে চিনাকি দিয়া নাই, হোৱাটছএপতে মেছেজ দিয়া নাই, কাৰণ মোৰ প্লেন আছে তোমাক ফাৰ্ষ্টতে মই এটা প্ৰেংক কল কৰিম, তাৰপিছতে তোমাৰ লগত মই চিনাকি দিম। মই তোমাৰ লগত চিনাকি দি তুমি মোৰ নাম্বাৰটো গম পাই গ'লা হয়, বা মোৰ মাতটোৱে গম পাই গ'লা হয় ফোন কৰিলে। চেনেলটোৰ নাম কি বুলি ক'লা? নলবাৰী প্ৰেংক ষ্টাৰ। প্ৰেংক ভিডিঅ' কৰোঁ আৰু তো এইকেইদিনতো আৰু যিহেতু লকডাউনৰ পৰা বাহিৰত যাবই পৰা নাই, সেইখিনি আৰু ঘৰতে বহি কিনে আৰু প্ৰেংক কল এইবিলাক কৰি আছোঁ এনেকুৱা টাইপৰে ভিডিঅ'। তো বাকী কেনেকুৱা খবৰ? খবৰ আছো দিয়া, ভালে। দিয়াতে বেয়া নাপাবা, এনেই আৰু ধেমালি কৰিলোঁ। মই তাৰমানে মই আগৰ পৰা ভাবি আছিলোঁ, মই তাৰমানে নিজে ভুক্তভোগী হিচাপে তোমাৰ তাত ফোন কৰিম তাৰমানে মই, তুমি কি কোৱা চাওঁ আৰু। অঁ তো বিকাশ দা ছাবস্ক্ৰাইবাৰখিনি আমাক কিবা অলপ কৈ দিয়া আৰু, ৰেকৰ্ড হৈ আছে বস্তুটো। তো বাই বাই বিকাশ দা, মই পিছত কল কৰিম হা, পিছত কথা পাতিম। তো বন্ধুসকল আপোনালোকে নিশ্চয় দেখিলে প্ৰেংক কল কৰিলোঁ, তেওঁ কিজানি ফ্ৰী আছিলে সেইবাবে ভালকৈ কথা পাতিব পাৰিলে আমাৰ লগত। তো যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত, আৰু আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, জয় আই অসম, টাটা বাই বাই।